নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আলোচনা কৰিবলগীয়া বিষয়টো হৈছে বিজ্ঞান সপ্তম শ্ৰেণীৰ। আজি আমাৰ আলোচ্য বিষয়টো পাঠটো হ'ব গতি আৰু সময়। গতি আৰু সময় বিষয়ে আজি আমি আলোচনা কৰিম। আৰু এইটো মোৰ স্ক্ৰীণ ৰেকৰ্ডাৰ ইউজ কৰি প্ৰথমটো ভিডিঅ' হ'ব। আশা কৰোঁ সকলোৱে আঁকোৱালি ল'ব, কাৰণ এইটো প্ৰথম কৰিছোঁ, হয়তো অলপ ভুল ভ্ৰান্তি হ'ব পাৰে, তো সকলোৱে দুখ মাৰ্জনা কৰিব। আৰু এতিয়া আমাৰ আজি যিটো বিষয় হৈছে গতি আৰু সময়। এতিয়া গতি মানেনো কি আগতে আমি বুজি লওঁ। গতি মানে কি হৈছে যে কোনো বস্তুৰ স্থান পৰিৱৰ্তন হোৱাকৈ গতি বোলা হয়। এটা নিৰ্দিষ্ট সময়ত যদি কোনো এটা বস্তুৰ স্থান পৰিৱৰ্তন হয় তেতিয়া তাক কি বুলি কোৱা হয়, গতি কৰা বুলি কোৱা হয়। এতিয়া মই ধৰি ল'লোঁ এইখিনিতে এটা আমাৰ বস্তু আছিলে এ, এইখিনিতে আমাৰ বস্তু এটা আছিলে এ, আৰু এইখিনিত আমি এইখিনিলৈ যাব লাগে, এইটো হ'ল নাম দিলোঁ বি। ঠিক আছে। এতিয়া এই এৰ পৰা বস্তুটো যে বিলৈ যাব, এ পৰা যে বিলৈ যাব, সেইটো কি হ'ব, গতি কৰা বুলি বুজাব। কাৰণ সি এ পইণ্টৰ পৰা বি পইণ্টলৈ গ'ল, সেইকাৰণে কি কৰা বুজাব, বস্তুটোৱে গতি কৰি থকা বুজাব। ঠিক আছে। গতি গম পালা তোমালোকে। এতিয়া আমি গতি গম পোৱাৰ পিছত আমি কেতিয়াবা আমাৰ কি হয়, আমি হেৰি দেখিছোঁ, ঝুলনা দেখিছোঁ, হয় নাই? ঝুলনাটো কি হয়, এটা পৰ্যায়বৃত্ত গতি হয়। মানে পৰ্যায়বৃত্ত গতি মানে আমি পিছত পাম বাৰু। এতিয়া সেইটো এটা কি হয়, গতি হয়। ঝুলনা এটা গতি হয়। তাৰপিছতে ঘড়ীৰ যিটো কাঁটা এটা, সেইটো এটা গতি হয়। ঠিক আছে। এতিয়া ইয়াৰ পিছত আমি চাওঁ দ্ৰুতিৰ বিষয়ে। আমি এটা চাম দ্ৰুতিৰ বিষয়ে। এতিয়া দ্ৰুতি মানেনো কি? দ্ৰুতি গতি প্ৰায় একেই হয়। এতিয়া দ্ৰুতি মানে হৈছে স্পীড। দ্ৰুতি মানে কি হয়, স্পীড হয়। ঠিক আছে। এতিয়া আমি যে টিভিত যে দেখোঁ, এতিয়া যিটো IPL চলি আছে, IPLত তোমালোকে দেখিছা যে আমুক বলাৰজনে 150 কিলোমিটাৰ পাৰ আৱাৰ এনেকৈ দিয়া থাকে, হয়নে? এই বলটো মৰাৰ পিছত কি 150 কিলোমিটাৰ পাৰ আৱাৰ বা 140 কিলোমিটাৰ পাৰ আৱাৰ এনেকুৱা লিখা থাকেনে, হয়? এতিয়া ইয়াৰ অৰ্থটো কি হয় যে মানে যিটো বল মাৰিছে সেই বলটোকে ঘণ্টাত 150 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। যদিহে আমি বল মাৰোঁ, মানে সেই বলটোৰ স্পীড কিমান হয়, 150 কিলোমিটাৰ পাৰ আৱাৰ। আমি কি বুজোঁ তাৰ পৰা, যে বলটো যদি আমি দলিয়াই দিওঁ, বলটো কি হ'ব, 1 ঘণ্টাত 150 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব। ঠিক আছে। সেইটো বাৰু নহয় বাৰু, এইটো জাষ্ট স্পীডটো দেখাবলৈ বুজাইছে। এতিয়া সেইটোৱে দ্ৰুতি মানেনো কি হয়। এতিয়া আমি যদি চাওঁ তেন্তে আমি ক'ম যে কোনো এটা বস্তুৱে একক সময়ত যিমান দূৰত্ব অতিক্ৰম কৰে, কি কৈছোঁ, কোনো বস্তুৱে একক সময়ত যিমান দূৰত্ব অতিক্ৰম কৰিব, সেইটোকে কি বুলি কোৱা হয়, দ্ৰুতি বুলি কোৱা হয়। সেই বস্তুটোৰ দ্ৰুতি বুলি কোৱা হয়। কি কৈছোঁ মানে চাবা, এতিয়া আকৌ মই দেখাইছোঁ। ইয়াৰ নাম দিলোঁ এতিয়া এইটো এ, ইয়াৰ নাম দিলোঁ এইটো মই বি। ঠিক আছে। এই এ আৰু বি মাজত এটা দূৰত্ব আছে, মই ধৰি ল'লোঁ 20 কিলোমিটাৰ। ঠিক আছে। 20 কিলোমিটাৰ বুলি ধৰি ল'লোঁ। এ আৰু বি মাজত দূৰত্ব আমাৰ কি হয়, 20 কিলোমিটাৰ হয়। এতিয়া এই 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ আমাৰ সময় লাগিলে 2 ঘণ্টা বা 2 আৱাৰ। ঠিক আছে। HR মানে কি হয়, 2 আৱাৰ, ঘণ্টা। এতিয়া মই কওঁ যে বোলে যদি আমি দূৰত্ব আছিলে আমাৰ কিমান, 20 কিলোমিটাৰ আছিলে, সময় লাগিলে কিমান, 2 কিলোমিটাৰ, তেন্তে আমাৰ স্পীড কিমান, আমি কিমান স্পীডত গৈছিলোঁ। ঠিক আছে। সেইটো আমি কেনেকৈ উলিয়াম, সেইটো আমি উলিয়াম কেনেকৈ, যে দ্ৰুতি সমান দূৰত্ব হৰণ সময়। তলৰ জেগাত নচলিলে ৰ'বা, দূৰত্ব বাই সময়। ঠিক আছে। আমি কেনেকৈ উলিয়াম, দূৰত্ব বা সময়। মানে আমি যিটো দূৰত্ব আছিলে, এই এ আৰু বি মাজৰ দূৰত্ব কিমান আছিলে, 20 কিলোমিটাৰ আছিলে। ঠিক আছে। সময় কিমান লাগিছিলে, আমাৰ 2 ঘণ্টা আছিলে। তো আমি কি কৰিম, 20 কিলোমিটাৰক আমি 2 কিলোমিটাৰ আমি হৰণ কৰি দিব, 2 ঘণ্টা আমি হৰণ কৰি দিব লাগিব। আমি তেতিয়া কি পাম, যিটো বাহন গাড়ী আছিলে, সেই গাড়ীখন আমি কি পাম, দ্ৰুতি আমি পাই যাম। তেতিয়া আমি যদি চাওঁ এইটো কৰি কেলৈ কিমান হ'ব, কি আছে, 20/2 আছে ন। তেতিয়া ইয়াত যদি আমি মানটো বহাই দিওঁ, ইয়াত এইটো মই মুচি দিছোঁ অলপমান, যদি মুচি দিওঁ, মানে আমি কি 20 কিলোমিটাৰক আমি কি সেইটো হৰণ কৰিব লাগে, 2 দি হৰণ কৰিব লাগে, হয়নে? সেইটোৱে কৰিম আমি। (20/2) সমান কিমান হ'ব, 10 হ'ব, হয়নে? 10 কিলোমিটাৰ পাৰ আৱাৰ। ঠিক আছে।
এতিয়া ওপৰত আমাৰ কি আছিল কিলোমিটাৰ আছিলে তলত কি আছিলে আমাৰ আৱাৰ আছিলে ঠিক আছে তেতিয়া আমি কি পাম যে আমি এ পৰা বিলৈ যাওঁতে আমি কিমান স্পীডত গৈছিলোঁ আমি 10 কিলোমিটাৰ পাৰ আৱাৰ গৈছিলোঁ মানে আমি প্ৰতি ঘণ্টাত 10 কিলোমিটাৰ আমি অতিক্ৰম কৰিছিলোঁ ঠিক আছে এইটো হ'ল আমাৰ কি দ্ৰুতি ঠিক আছে এতিয়া নেক্সট আমি চাওঁ দ্ৰুতিৰে কেইটামান ভাগ চাওঁ এইটো হ'ল সুষম দ্ৰুতি আৰু অসম দ্ৰুতি এতিয়া সুষম দ্ৰুতি আৰু অসম দ্ৰুতি মানেনো কি এতিয়া ঠিক আছে সুষম দ্ৰুতি আৰু অসম দ্ৰুতি মানেনো কি এতিয়া ঠিক আছে এতিয়া চাবা এতিয়া যদিহে আমি প্ৰথমে আমি সুষম দ্ৰুতিৰ বিষয়ে আলোচনা কৰিম ঠিক আছে সুষম দ্ৰুতি মানে কি সুষম দ্ৰুতি মানে হৈছে যে যেতিয়া আমি গতি কৰোঁ যেতিয়া কোনো এটা বস্তু গতি কৰে তেতিয়া যদি সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম কৰে ধৰি লওঁ মই ক'লোঁ কি যে 1 ঘণ্টাত যায় 5 কিলোমিটাৰ ঠিক আছে 1 ঘণ্টাত যায় 5 কিলোমিটাৰ 2 ঘণ্টাত যায় 10 কিলোমিটাৰ ঠিক আছে 3 ঘণ্টাত যায় 15 কিলোমিটাৰ ঠিক আছে আৰু 4 ঘণ্টাত যায় আমাৰ 20 কিলোমিটাৰ ঠিক আছে তো এতিয়া আমাৰ কি হৈছে 1 ঘণ্টাত গৈছিলে আমাৰ 5 কিলোমিটাৰ 2 ঘণ্টাত গৈছিলে 10 কিলোমিটাৰ 3 ঘণ্টাত 15 কিলোমিটাৰ আৰু 4 ঘণ্টাত 20 কিলোমিটাৰ ঠিক আছে এতিয়া আমি যদি ভালকৈ চাওঁ আমি সময়টো আমাৰ এক একককৈ বাঢ়ি গৈ আছে 1 পৰা 2 1 বাঢ়িলে 2 পৰা 3 1 বাঢ়িলে 3 পৰা 4 1 বাঢ়িলে হয়নে 1 ঘণ্টাকৈ আমাৰ গৈ আছে এতিয়া ইয়াত যদি আমি চাওঁ দূৰত্বৰ ফালে 5 10 15 20 প্ৰতিবাৰতে কি হৈছে 5 কিলোমিটাৰকৈ বাঢ়ি গৈছে নাই ইয়াত 5 আছিলে তাৰপৰা ইয়াত কি হ'ল 10 হ'ল ইয়াত কিমান হ'ল ইয়াত 5 আছিলে ইয়াত 10 হ'ল ইয়াত 15 হ'ল ইয়াত কি হ'ল 5 হ'ল 20 হ'ল ঠিক আছে এতিয়া ইয়াৰ পৰা ইয়ালৈ কিমান হ'ল 5 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ কিমান 5 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ কিমান 5 কিলোমিটাৰ মানে 5 কিলোমিটাৰলৈকে আমাৰ বাঢ়ি গৈ আছে ঠিক একেদৰে ইয়াৰ পৰা যদি চাওঁ আকৌ 1 ঘণ্টা ইয়াতো 1 ঘণ্টা ইয়াতো 1 ঘণ্টা ঠিক আছে মানে কি সমান সময়ৰ অন্তৰাল কি সমান দূৰত্ব অতিক্ৰম কৰিছে নাই ইয়াতো 1 কিলোমিটাৰ 1 ঘণ্টা 5 কিলোমিটাৰ গৈছিলে ইয়াতো 1 কিলোমিটাৰ 5 ঘণ্টাই গৈছে ক'ব গ'লে 2 ঘণ্টা 10 কিলোমিটাৰ হ'ল ইয়াত আমাৰ ইয়াতো 1 ঘণ্টাত আমাৰ 5 কিলোমিটাৰ গৈছে 3 ঘণ্টা 15 কিলোমিটাৰ হ'ল তেনেকৈ আমাৰ কি হৈছে সমান সময়ৰ মূৰে কি হৈছে সমান দূৰত্ব অতিক্ৰম কৰিছে এই ধৰণৰ গতিক কি বুলি কোৱা হয় সুষম দ্ৰুতি বুলি কোৱা হয় এই ধৰণৰ দ্ৰুতিক কি বুলি কোৱা হয় সুষম দ্ৰুতি বুলি কোৱা হয় আমাক আকৌ কৈ দিছোঁ সুষম দ্ৰুতি মানে কি যে যদিহে কোনো এটা বস্তুৱে সমান সময়ৰ অন্তৰালত সমান দূৰত্ব অতিক্ৰম কৰে তেন্তে তেনেধৰণৰ গতিক কি বুলি কোৱা হ'ব সুষম দ্ৰুতি বা গতি বুলি কোৱা হ'ব ঠিক আছে এইটো হ'ল আমাৰ কি সুষম দ্ৰুতি নেক্সট আহিলে আমাৰ অসম দ্ৰুতি এতিয়া অসম দ্ৰুতি মানেনো কি এটা আমি সেইটো চাম অসম দ্ৰুতি মানেনো কি সেইটো আমি চাম অসম দ্ৰুতিটো একেটাই হয় অলপমান বেলেগ হয় ঠিক আছে এতিয়া আমি চাম অসম দ্ৰুতি মানে কি যে ধৰি লোৱা কোনো এখন গাড়ীয়ে প্ৰথম ঘণ্টাত গ'ল আমাৰ 10 কিলোমিটাৰ গ'ল ঠিক আছে প্ৰথম ঘণ্টাত 10 কিলোমিটাৰ গ'ল দ্বিতীয় ঘণ্টাত গ'ল 15 কিলোমিটাৰ তৃতীয় ঘণ্টাত গ'ল আমাৰ কিমান 15 কিলোমিটাৰ গ'ল তৃতীয় ঘণ্টাত গ'ল আমাৰ 17 কিলোমিটাৰ আৰু চতুৰ্থ ঘণ্টাত গ'ল আমাৰ 20 কিলোমিটাৰ ঠিক আছে প্ৰথম ঘণ্টাত গ'ল আমাৰ কিমান 10 ঘণ্টা গ'ল তাৰপিছতে 2 ঘণ্টাত কিমান গ'ল 15 কিলোমিটাৰ গ'ল 3 ঘণ্টাত কিমান গ'ল 17 কিলোমিটাৰ গ'ল আৰু 4 ঘণ্টাত কিমান গ'ল 20 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিলে এতিয়া ইয়াত যদি আমি চাওঁ ইয়াত আমাৰ যিটো সময়ৰ অন্তৰাল আছিলে সময়ৰ অন্তৰাল কি আছে 1 হয়নে তোমালোকে দেখিছা ইয়াত কি হৈছে সময় দূৰত্ব যিটো অন্তৰাল গেপ সেইটো কি আছে সমান হৈছে কিন্তু আমি যদি দূৰত্বৰ ফালে যদি চাওঁ দূৰত্বৰ ফালে আমি চালে দেখিম যে 10 পৰা এইফালে কিমান হ'ল 5 কিলোমিটাৰ হ'ল ইয়াৰ পৰা কিমান হ'ল 2 কিলোমিটাৰ হ'ল ইয়াৰ পৰা কিমান হ'ল আকৌ 3 কিলোমিটাৰ হ'ল অৰ্থাৎ যিটো সময়ৰ অন্তৰাল আছিলে সময়ৰ অন্তৰালটো আমাৰ একেই হৈছে কিন্তু সময়ৰ অন্তৰালৰ শেষত যিটো দূৰত্ব অতিক্ৰম কৰিছে সেইটো আমাৰ একেই হোৱা নাই কেতিয়াবা 5 হৈছে কেতিয়াবা 2 কিলোমিটাৰ হৈছে কেতিয়াবা 3 কিলোমিটাৰ হৈছে মানে প্ৰতিটোতে কি হৈছে আমাৰ বেলেগ হৈছে অৰ্থাৎ আমাৰ সমান সময়ৰ অন্তৰাল কি হৈছে সমান দূৰত্ব অতিক্ৰম কৰা নাই সেইকাৰণে কি হ'ব যে এইটো কি বুলি কোৱা হ'ব অসম দ্ৰুতি বুলি কোৱা হ'ব কিয় কোৱা হ'ব যে সমান সময়ৰ অন্তৰালত কি হৈছে কোনো এটা বস্তুৱে সমান দূৰত্ব অতিক্ৰম কৰা নাই সেইকাৰণে তেনেধৰণৰ গতিক কি বুলি কোৱা হ'ব অসম দ্ৰুতি বুলি কোৱা হ'ব ঠিক আছে এতিয়া সুষম দ্ৰুতি আৰু অসম দ্ৰুতি মানে বুজি পালানে সুষম দ্ৰুতি মানে কি হয় যে সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম কৰে তেনে তাক কি বুলি কোৱা হয় সুষম দ্ৰুতি বুলি কোৱা হয় আৰু যদি সমান সময়ৰ অন্তৰালত যদি সমান দূৰত্ব অতিক্ৰম নকৰে তেন্তে তাক কি বুলি কোৱা হয় অসম দ্ৰুতি বুলি কোৱা হয় ঠিক আছে
হ'ব ভিডিঅ'বোৰ মই অলপ সৰু সৰু কৰিম মই যিকেইটা পাঠটোৰ যিকেইটা ইম্পৰ্টেণ্ট বস্তু আছে সেই ইম্পৰ্টেণ্ট বস্তুবোৰ আমি ডিছকাছ কৰিম বাকীবোৰ আমি ইমান এটা ডিছকাছ নকৰোঁ তোমালোকে পাঠটো ভালকৈ পঢ়ি চাবা 2-3 বাৰ পঢ়িবা ঠিক আছে যিকেইটা মেইন পইণ্ট আছে মই সেইকেইটা বুজাই দিম হ'ব তেন্তে আজি এইকেইটা পইণ্ট মই ল'লোঁ নেক্সট ক্লাছত মই ইয়াৰ পিছৰখিনি আলোচনা কৰিম ঠিক আছে আজি ক্লাছটো ইমানতে সামৰণি মাৰোঁ ধন্যবাদ